পুকুৰত নাই চাল বাকলি মদ খাই তিন টিকলি ভাই 50 টকা দে কিয় আরে মমো খোৱা নাই নেকি 50 টকা মই দিলো 50 টকা তই দে ওহো আজি টকা নানিলো সদায় তোৰ একেই ড্ৰামা কেতিয়াবা টকা লৈ যাও নে কৰবাত বাইকত তেল ভৰাই দিলো নাই আৰু তই দেখোন চাইকেলহে লৈ আহিছ বাইক পামচাৰ হৈ গ'ল ঠিক কৰি ল টকা নাই বুলি কৈয়ে আছো দেখোন নাথাকিবই তো 1000টা গাৰ্লফ্ৰেণ্ড বনাবি কি 1000টা 1000 বাৰ কলো 1000টা গাৰ্লফ্ৰেণ্ড নবনাবি 1000টা জাগাত নাযাবি তোৰ 1000 টকা ঘূৰাই দিম দে বাৰে বাৰে কথাই কথাই হাজাৰ কৈ মনত নেপেলালেও হ'ব কালিও তোৰ সেই বান্দৰীটো যে চকলেট চেলেকি খাই আছিলে সেইটো মোৰ টকা আছিলে চালা আমি 1 টকাৰ কফি বাইট খাওঁ তাই চালা 200 টকাৰ চকলেটে খাই দিলে অকলে ইমানে খাই যে মাউণ্ট এভাৰেষ্ট যদি ভাঙি আনি চিংৰা বনাই দিয়ে সেইটো 10টা খাই দিব ব্ৰহ্মপুত্ৰৰ গোটেই পানীও যদি চৰবত বনাই দিয়ে জুচ বনাই দিয়ে সেইটো একবাৰতে খাই শেষ কৰি দিব তই মাল এটা পাইছ আৰু ইমান খকুৱা তাই কি খায় কিমান খায় তই চিন্তা কৰিব লাগে কিয় মোৰ হে গাৰ্লফ্ৰেণ্ড তোৰ একো নাযায় নহয় নাযায় হোটেলত খোৱাৰ পিছত বিলটো কোনে দিয়ে তোৰতো সদায় বাহানা থাকেই চালা হাতত ধৰি লৈ আগে আগে ওলাই যাবি পিছত থাকি যাম ময়ে সদায় বিলটো দিব লাগে কালি যে টেনচন বুলি গেলা খালি সেইটো বিলটো কোনে দিলে আৰে মই অকলে খাইছো নেকি তইতো খাইছ মাত্ৰ চানা খাইছো মই কথা কব আহে পুকুৰত নাই চাল বাকলি মদ খাই তিন টিকলি চালা 1000টা ছোৱালী পতাব যায় সি মোৰ লং পেণ্ট চোলা পিন্ধি মোৰ পাৰফিউমটো শেষে কৰি দিলি 1000টা হলেও নুজুৰে হ'ব দে আৰু হাজাৰ ক'ব নালাগে তোৰ পৰা 1000 টকাহে লৈছো আজিয়ে ঘূৰাই দিম তোক মই এক্সট্ৰা 50 টকাও দিম তই গৈ তোৰ তাজমহল বনাই লবি মোৰ হাতত 2000 টকীয়া নোটহে আছে খুচুৰাই নাই সেইকাৰণেহে মই দিয়া নাই তোক মই খুচুৰা দিম তো বাৰু মোৰ হাতত 2000 টকা আছে সেইটো মই তোক দিলো এক্সট্ৰা মই 50 টকাও তোক দিলো কিমান টকা বাচিব 950 টকা মমো খোৱা 50 টকা আৰু চকলেট খোৱাৰ 200 টকা কাটি ল টোটেল কিমান হ'ব 1000 আৰু 50 দুটা আৰু 200 টকা 1300 টকা হ'ব তই মোক কিমান ঘূৰাব লাগিব 700 টকা 700 টকা হ'ব কেতিয়া দিবি হা মোৰ 700 টকা কেতিয়া দিবি তোৰ পৰা 700 টকা কেতিয়া ললো নিজৰটো হলে পাহৰিলে এক্টিং নকৰিবি জলদি মোৰ 700 টকা দে কিন্তু তইতো মোক দিয়াই নাই নিদু মোৰ 700 টকা নোপোৱালৈকে তোৰ পইচা নিদু তোৰ পইচাহে পইচা নেকি মোৰ পইচা কি পইচা নহয় কিন্তু তইতো মই একো নাজানো সন্ধিয়া ভিতৰত মোক 700 টকা লাগিব মই এতিয়া যাওঁ থব আহিবি ঘৰত কিন্তু কৈ দিছো হা এইটো আকৌ কেনেকুৱা অংক হ'ল ওলোটাই মইহে দিব পাম দেখোন